আজি হৈছে আগষ্ট মাহৰ 24 তাৰিখ। আগষ্ট মাহৰ 24 তাৰিখে আমাৰ কলেজত ফ্ৰেছাৰ্ছ হৈছে। সেইটো কাৰণে মই ডাইৰেক্ট কলেজলৈ আহিলোঁ। কলেজলৈ মানে ডাইৰেক্ট কনফাৰেঞ্চ ৰুমলৈ আহিলোঁ। কনফাৰেঞ্চ ৰুমলৈ সোমোৱাৰ লগে লগে এয়া মিটিং ষ্টাৰ্ট হ'ল। মানে আৰম্ভণি গীত গাবলৈ আৰম্ভ কৰিলে। তাৰমানে মিটিং ষ্টাৰ্ট হ'ব হ'ল। এয়া মোৰ পিছফালে PTB, মানে মৃণাল পেগু হয়। আমি মৰমতে PTB বুলি মাতোঁ। আৰু আমাৰ পেগু ডাঙৰীয়া অকণমান দেৰি হ'ল। সেইটো কাৰণে এই চুলি তুলি মিলাবই নাপালে বোলে। সেইটো কাৰণে মই কেমেৰা পেলাই চাই চুলি তুলি মিলাই আছে। আমাৰ কলেজে মাতি অনা মুখ্য অতিথিসকলৰ ভাষণ শুনাৰ পাছত আমি কনফাৰেঞ্চ হলৰ পৰা ওলাই আহিলোঁ। আৰু আমি কনফাৰেঞ্চ হলৰ পৰা ওলোৱাৰ লগে লগে আমি গছৰ তলত গোটেইকেইজনে বহি দিলোঁ আৰু ইয়াতে অকণমান কথা চথা পাতি আড্ডা মাৰি থাকিলোঁ। লগে লগে সংগীত অনুষ্ঠান আৰম্ভ। আৰু এয়া মঞ্চৰ ওপৰত আমাৰ মিচিং জনপ্ৰিয় কণ্ঠশিল্পী দেৱদত্ত। ভিডিঅ' কৰি থকাৰ বাবে ছোৱালীজনী পটককৈ গৈ চাইছে আৰু মই এইফালে ওপৰলৈ চাই আছোঁ। আৰু কণ্ঠশিল্পীজনৰ ভাল লগা গানবোৰৰ কাৰণে সকলোৱে নাচিবলৈ আৰম্ভ কৰিলে। আৰু এনেকৈ সংগীত অনুষ্ঠান চলি সন্ধিয়া হৈ গ'ল। সন্ধিয়া মানে ৰাতি হৈ গ'ল। ৰাতি হৈ গ'ল যিহেতু কলেজত ইমান দেৰিলৈকে থাকিব দিয়া নহয়। সেইটো কাৰণে চবে ঘৰা ঘৰি হয় ঘৰলৈ মই গুচি আহিলোঁ। ভিডিঅ'টো আজিলৈ ইমানেই। লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই।